কেতিয়াবা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰাজিৰ মাজত নিজকে বিলীন কৰাৰ এক বাসনা থাকে আৰু সেই নিমিত্তে এইবাৰ লখিমপুৰলৈ যাত্ৰা কৰোঁতে সোৱণশিৰি নদীৰ পাৰ হৈ আমি সেই কহুৱা ফুলৰ মাজে মাজে আৰু ঝাৰুবনৰ মাজে মাজে যাবলৈ হেঁপাহ কৰিলোঁ আৰু সেয়েহে আমি সোৱণশিৰি নদী পাৰ হৈ ঘাগৰ নদী পাৰ হৈ এই অপৰূপ সৌন্দৰ্যৰাজিৰ মাজত নিজকে আবদ্ধ কৰিলোঁ আৰু আপোনালোকলৈ বুলি অকণমান আমাৰ মোবাইলৰ কেমেৰাৰে লৈ অনা অকণমান ভিডিঅ' তেওঁলোক অকণমান নামি পাৰ হৈছোঁ আৰু আমি মানে নামি লৈছোঁ বালিত নধৰে কিমান ধুনীয়া এটা পৰিৱেশ আমাৰ মানে স্কুটিখন যোৱা নাই বালিত লাগি ধৰিছে যিহেতু নৈপৰীয়া অঞ্চল সেয়েহে আমি এইখিনি খোজেৰে উপভোগ কৰিলোঁ এনেকৈয়ে আমি বাঁহৰ দলং পাৰ হৈছোঁ যিহেতু নৈপৰীয়া ৰাস্তা গতিকে এনেকুৱাই আৰু তথাপিও ভাল লাগে দিয়কচোন কেতিয়াবা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত নিজকে বিলীন কৰি ভাল লাগে প্ৰকৃতিৰ অৱয়ব উপভোগ কৰি ভাল লাগে সেইদিনা আমি এনেকৈয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰাজি উপভোগ কৰি কৰি লখিমপুৰ পাইছিলোঁগৈ প্ৰকৃতিৰ ৰূপ ৰস লাৱণ্যই সেইদিনা সঁচাকৈ মনটো চুই গৈছিল